নমস্কাৰ। আজি আমাৰ ভাত খাজৰ লগত আছিল থুপথুপি, জিকা, অমিতা আৰু লোকেল গৰৈ মাছ। গৰৈ মাছ আজি পুৱাতে ধৰি আনিলোঁ পথাৰৰ পৰা। তাৰ পাছত মই গৰৈ মাছ কেইটামান পুৰি লৈ লগত খৰিচা, কণ জলকীয়া আৰু মান ধনিয়া দুখিলামান দি পিটিকাকণো বনাইছোঁ। তাৰপাছত দালিৰ লগত মই ভেন্দি দুটামান দি বনাই ল'লোঁ। এইফালে দিলোঁ ময়া ভাত, তাৰপাছত দিছোঁ মই দালিকণ, তাৰপাছত হৈছে থুপথুপি, জিকা, অমিতা আৰু লোকেল গৰৈ মাছৰ আঞ্জাকণ। তাৰপিছত মই সৰু সৰু পুঠি মাছ আৰু লগত আছিল বাত মাছ ফ্ৰাই। তাৰপাছত হৈছে খৰিচাৰ লগত মোৰ মাছৰ পিটিকাকণ। আজি ভাত সাঁজ আমি এনেদৰে খালোঁ আৰু আপোনালোকেও খাই চাবচোন আৰু কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।